আমি দুদিন ধৰি ইয়াত কাৰ্যসূচী হাতত লৈছিলোঁ। সিদিনা SDC ছাৰ আহিছিলে, তেওঁলোকে আমাক দুদিনৰ সময় দিছিলে খনন কাৰ্য বন্ধ কৰাৰ কাৰণে। আমি সকলোৱে ৰাইজ ওলাই আহিছিলোঁ আৰু এই খনন কাৰ্যত তেওঁলোকে দুদিন বন্ধ ৰখাৰ পাছত আকৌ খোলা দিছে। সেইকাৰণে আজি আমি সকলো ৰাইজে আমি ইয়াত ওলাই আহি প্ৰতিবাদ কৰাৰ কাৰণে, এই মহল বন্ধ কৰাৰ কাৰণে আমি আজি একগোট হৈ ওলাই আহিছোঁ। গতিকে তেওঁলোকে আজি আমাক প্ৰতিশ্ৰুতি দিয়ক খনন কাৰ্য যাতে বন্ধ হয়, নহ'লে ইয়াত কৰি আৰু বেছি জংগী আন্দোলন হ'বই। এই আজি যদি খনন কাৰ্য বন্ধ নকৰে আমাৰ আন্দোলন আমি যেতিয়া উলিয়াই আহিছোঁ আকৌ ওলাই আহি থাকিম, বন্ধ হ'বই লাগিব। আজি মহিলা সমাজ ওলাই আহিছোঁ কৰিব লাগে, সেইকাৰণে আমি প্ৰতিবাদ কৰিব ওলাই আহিছোঁ। হয়, আমাৰ অসুবিধা হয়, ঘৰ দুৱাৰ আমাৰ গোটেই যাব, মেইন ৰাস্তা আহি পাইছে, গৰাখহনীয়াই আৰু খান্দি আছে। আমি অনুৰোধ জনাইছোঁ গৰাখহনীয়া বন্ধ কৰাৰ কাৰণে আমি প্ৰতিবাদ ওলাইছোঁ। JCB দি খান্দি আছে, আমি বন্ধ কৰাৰ কাৰণে আমি প্ৰতিবাদ কৰিব ওলাই আহিছোঁ। এয়া চৰকাৰক আমি আহ্বান জনাইছোঁ। আমি নিন্দনীয় ঘটনা, যি আমাৰ গোবৰ্ধনা অঞ্চলৰ লগতে চাফা কামৰা অঞ্চল যি অবৈধ খনন চলি আছে, আৰু এই খননৰ ফলত আমাৰ বৃহত্তৰ গোবৰ্ধনা অঞ্চল আৰু যি বৃহত্তৰ গোবৰ্ধনা অঞ্চলৰ লগত চাফা কামৰা অঞ্চলত এক বিস্তৰ ক্ষতি সাধন কৰিছে। বিশেষকৈ আমাৰ যিসমূহ খিলঞ্জীয়া প্ৰভুত্ব এলেকা, যিসমূহ খিলঞ্জীয়া প্ৰভুত্ব গাঁও, সেই গাঁওসমূহ ছিন্ন বিচ্ছিন্ন হৈ যাব ওলাইছে। আৰু লগতে চাফা কামত আপোনালোকে সকলোৱে যাতে জিঅ' বেগৰ ওপৰেদি এক খনন কাৰ্য চলি থকা হৈছে, জিঅ' বেগৰ ওপৰত সেই কাম চলি থকা হৈছে। দুদিন পূৰ্বে বৰ্ণগড় ৰাজহ চক্ৰৰ বিষয়ে আহিছিল যদিও দুদিন সেই কাম বন্ধ হৈ আছিল। তাৰপিছত বুঢ়া আঙুলি দেখুৱাই পেলাই সেই আকৌ খনন কাৰ্য ইতিমধ্যে চলি আছে। আপোনালোকে জানে সকলোৱে যে গোবৰ্ধনা অঞ্চলৰ যি গামাৰগুৰি অঞ্চল এখন খিলঞ্জীয়া প্ৰভুত্ব অঞ্চল, আৰু যদি সেই অবৈধ খনন চলি থাকে সেই খিলঞ্জীয়া প্ৰভুত্ব অঞ্চলসমূহৰ তাৎপৰ্য কি হ'ব তাক লৈ কিন্তু আমি ছাত্ৰ সন্থাৰ লগতে কিন্তু ৰাইজ কিন্তু আজি চিন্তিত হ'ব লগা হৈছে। আজি আমি ৰাইজ ওলাই আহিছোঁ, আজি মই সদৌ বৰপেটা জিলাৰ ছাত্ৰ সন্থাই আজি আমি ইয়াত আহি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আমাক আৰক্ষী প্ৰশাসনে ইতিমধ্যে আমাক বাধা আৰোপ কৰিছে। কিন্তু আমাৰ কথা যদি এই অবৈধভাৱে অবৈধ খনন চলি থাকে আগন্তুক দিনত কিন্তু আমি ৰাইজ জিলা ছাত্ৰ সন্থাই কিন্তু আগন্তুক জংগী আন্দোলন গ্ৰহণ কৰিব বাধ্য হ'ম। আৰু 2013 চনৰ পৰা যেতিয়া গোবৰ্ধনাত গামাৰগুৰি অঞ্চলত যেতিয়া খনন কাৰ্য আৰম্ভ হৈছিল, সেই সময়তে গোবৰ্ধনাৰ প্ৰতি এক ভয়াৱহ প্ৰলয় আহিছিল। সেই অঞ্চলসমূহ বিভিন্ন ক্ষেত্ৰত তাতে আপোনালোকে সকলো নামঘৰৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া ঠাই এখন, খিলঞ্জীয়া প্ৰভুত্ব এলেকা, সেই প্ৰভুত্ব এলেকাসমূহ বিভিন্ন ক্ষেত্ৰত এই অবৈধ খননৰ ফলত গাঁও শেষ হৈ যাই আছে। আমি কেতিয়াও মানি নলওঁ, ৰাইজ কেতিয়াও মানি নলওঁ। আমি ছাত্ৰ সন্থাই স্পষ্ট মত, যদি আজিৰ পিছত আমি যে কাৰ্যসূচী লৈছোঁ আৰক্ষী প্ৰশাসন লগতে বৰ্ণগড় ৰাজহ চক্ৰৰ বিষয়ক আমি অনুৰোধ জনাইছোঁ, হস্তক্ষেপ বিচাৰিছোঁ। বৰপেটাৰ বনাঞ্চলিক বিষয়া তেওঁৰ হস্তক্ষেপ বিচাৰিছোঁ যে অতি সোনকালে অবৈধ খনন কাৰ্য বন্ধ কৰিব লাগে, নহ'লে আগন্তুক দিনটো আমি জিলা ছাত্ৰ সন্থা ৰাইজৰ সহযোগত কিন্তু আমি জংগী আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। তাৰমানে কি আমি প্ৰশাসনক জৰিয়তে লোকেল বিধায়ক, প্ৰাক্তন বিধায়ক, কোকৰাঝাৰ, দিল্লী, দিছপুৰ, ৰজাঘৰীয়াসকলক ক'ব বিচাৰিছোঁ যে আমাৰ এই যিটো এটা কূটনীতি, যিটো এটা কৌশল চলি আছে কুঁৱৰী লৈ, তেওঁলোকেই বান্ধ দিছে আৰু তেওঁলোকেই বান্ধ ভাঙি আছে। এই কৌশলটো যাতে কি হয় এইটো ৰাজহুৱা কৰক, আমাৰ লগত আলাপ আলোচনা কৰি এটা সুস্থিৰ সিদ্ধান্ত লওক, যাতে যিটো সিদ্ধান্ত এই অঞ্চলৰ কাৰণেও ভাল হয়, ৰাইজৰ কাৰণেও ভাল হয়, চৰকাৰৰো ভাল হয়। গতিকে এনেকুৱা সিদ্ধান্ত লওক। 24 ঘণ্টাৰ ভিতৰত আমি সময় বান্ধি দিছোঁ, অন্যথা আমি ইয়াতকৈ এটা ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু ইয়াৰ বাবে দায়ী কিন্তু চৰকাৰ হ'ব, আমি দায়ী হ'ব নোৱাৰিম। আজিও মানা কৰিছোঁ, 2 দিন বন্ধই কৰিছিল, কিন্তু কি ষড়যন্ত্ৰত বা 2 দিন বন্ধ কৰি আকৌ খোলা দিছে, যাৰ আমাৰ এই অঞ্চলৰ ৰাইজৰ লগত এটা চেলেঞ্জ মুডত তেওঁলোকে কাম কৰি আছে। গতিকে এই চেলেঞ্জ মুডত কাম কৰিলে এটা ভয়াৱহ পৰিস্থিতি হ'ব বুলি আমি আজি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, যাতে ভয়াৱহ পৰিস্থিতি নহয় তাৰ কাৰণে সকলোৱে যাতে এটা গভীৰভাৱে চিন্তা কৰি এটা সুস্থিৰ সিদ্ধান্ত লয়। নহয়, যিহেতু আমি ওলাই আছোঁ, আমি বন্ধ কৰাৰ কাৰণে ওলাই আছোঁ। আমাক যদি আজি বন্ধ কৰিব নিদিয়ে তেনেহ'লে আমাক বন্ধ চলাই আছে। তেওঁলোকে যদি ইয়াতে বাস কৰিলেহেঁতেন তেতিয়াহে আমাৰ মৰম বুজি পালে। আমি আজি কিয় ইয়াত থিয় হ'ব লগা হৈছে? 11 বছৰে আজি খনন কাৰ্য বন্ধ আছিলে, সেই খনন কাৰ্য আজি আৰু আৰম্ভ হৈছে। সিদিনা আমি ইয়াতে প্ৰতিবাদ কৰিছিলোঁ, SDC ছাৰ আহিছিলে, তেওঁ 2 দিন কাৰণে সময় লৈছিলে। সেই 2 দিন
বন্ধ ৰাখি আকৌ খনন কাৰ্য আৰম্ভ কৰিছে তেওঁলোকৰ কি মানুহৰ প্ৰতি মায়া দয়া নাই আমাৰ যে গামাৰিগুৰিত ইমান অনুষ্ঠান প্ৰতিষ্ঠান মানুহৰ পৰা লওঁ নেকি এটা দুটা আমি বন্ধ কৰাৰ কাৰণে ওলাই আছো আমাক যদি আজি বন্ধ কৰিব নেদে তেনেহ'লে আমাক বন্ধ আগতে মোৰ বংশবা দিছে চলাই আছে তেওঁলোকে যদি ইয়াতে বাস কৰিলেহেঁতেন তেতিয়াহে আমাৰ মৰম বুজি পালে আমি আজি কিয় ইয়াত থিয় হ'ব লগা হৈছে 11 বছৰে আজি খনন কাৰ্য বন্ধ আছিলে সেই খনন কাৰ্য আজি আৰু আৰম্ভ হৈছে সিদিনা আমি ইয়াতে প্ৰতিবাদ কৰিছিলোঁ SDC ছাৰ আহিছিলে তেওঁ 2 দিন কাৰণে সময় লৈছিলে সেই 2 দিন বন্ধ ৰাখি আকৌ খনন কাৰ্য আৰম্ভ কৰিছে তেওঁলোকৰ কি মানুহৰ প্ৰতি মায়া দয়া নাই আমাৰ যে গামাৰিগুৰিত ইমান অনুষ্ঠান প্ৰতিষ্ঠান